can't sleep at night, so I just keep writing. But don't need opinions, so don't waste my time then. আমি তো সৰু মানুহ সৰু হৈ থাকিম। আমি তো বড়লা মানুহ বড়লা হৈ থাকিম। কি কয় ভাই চৈ যাচ্ছি ভাই বেবা তৈ দে বড় হৈ থাকিব নৰা এ শুন কথা তো অ'। ইটি বেবাতকে নৰা কিয়া নতুন মাল আহি আছে অ'। পিছক লাগি ঘূৰে আৰু বেবাটো বাটো লাগব লাষ্টত বেবাটিম কথাটো হয় যি থৈ গৈ আপি ওলাই আছে অ পিছত বেবাটিম জোকাই থাকক আমাক এ ভাই অ'। এ মই আহিছো ৰ কিয়া এ ভাগেশ পিন্ধি আহিবি আবে টিপিৰ তপাৰ বৰষুণ পৰিল মাথাত লল ছাতি গোটাই হম ঘূৰিলো নেদেখিলে তাইৰ নিচিনা আপি এ ভাই গাঁৱৰ আপি লাখ মানুহে ফলা আছো গাঁৱৰ আপি খাই শাক পাচলি কিনি জানিব তাই প্ৰেম কাহিনী আবে হোটেলত বনা চিংৰা তাৰ ভিতৰত আলু ছোৱালীজনী দেখাতে ভলা ভিতৰি মস্ত চালু কি হয় কি তুই মোক পতাই দিবি হেই ৰ মোৰ ভাল লাগছি যদি মোৰ নহয় তবা তবি দে সিধে হেল্ল' ভণ্টি বহুত দিনৰ পৰা আছো তোমাক চাই পিছে কথাটোহে সুধিব পৰা নাই চকুত চকু পৰিলে হয় মন খেলি মেলি কমানে তুমি মোক আই লাভি বুলি কোন তুমি নেপাও চিনি কিয় ধৰিলা মোৰ বাটাগুৰি বেগত আছে বহি আৰু কলম কথা পাতিলেহে চিনাকি হ'ম হয় মোৰ বেগত আছে বহি কলম কিন্তু মোৰ এতিয়া হৈছে পলম বহু দিনৰ পৰা আছো তোমাৰ পিছে পিছে ঘূৰি যামানে থবলৈ মোৰ ঘৰক আহিবাতি কলগেটৰ লগত ব্ৰাছ ফ্ৰী মোক ভাল পোৱা তোমাৰ অকাত কি চলমেন খানৰ দৰে মোৰ বডি গাঁৱৰ ছোৱালী ইমান কিনি নালাগে মোক মৰমৰ এনা জৰিয়ে তোৰ দৰে বহুত আছে মোৰ পিছত এ আপি তই যদি মোক একবাৰ কয় লাভি বুলি খুচিতে খাই দিম মই শ্লাইচ বিস্কুটে দি গোটাই ব্ৰহ্মপুত্ৰ পানী এ ভাই সেই যে আপিটো আমাৰ লগত যাক মা টিউশ্যন কৰিলে আজিকালি মাত দিয়া আমাৰ দুধ না মোৰ ভাল লাগছে তই সুধি দিবি না এই ভাই মোৰে ভাল লাগছে মই সুধিব কাৰণে তোক কেনেকৈ সুধিব কৈছোঁ এই মোক সুধি দি এই নালগে ভাই নালগে এ হয় তই মোক ক'ক লৈ আহিছে হয় এই আপি টিউশ্যন কৰে তাকে তুই একে যাবি বেয়া আছো না এই হ্যাঁ যুগ সুধ দেৰি আৰু যোৱা অলপ টিউশ্যন কৰে দে দিছো কিবা কয় আছো না দিদি থাকে যাওঁ এই ৰচোন ৰ এই তোমরা একলা টিউশন করেন কি আমি একলাই টিউশন করো এ ভাই তুই নল দি টিউশন করে আপি তো বহুত ধুনিয়া দেখো দিনে টাকা দেখো যদি কাবার এটা হলি গল তো দিবে পারিম কাম হয়ে যাব এখন আমি দিন মস্ত ধনী ঘর মানে বুলি কবি বিজনেস টাকা বুলি কবি দিল মোৰো কবি এর ন ইয়া চাকরি করে বুলি কবি দুরু কই দিম কোনো কথা নাই যা সকাম তো করবি ও দাদা কি চাইছে নাই একো চোৱা নাই কি একো হোৱা নাই একো চোৱা নাই কি চাৱা নাই নাই চাও নাই ও সেইজনী মোৰ ভণ্টি হয় আৰু সেইজনী মোৰো বাই হয় নেকি সেই তোৰ দিলত কথা আছে ভাই আমি দুই পতা পাৰা না আৰু আমাৰ দুই কই হাতে খুদ বেৰিছি আৰু এটা কাম কৰো হে হাতকো নেতা আমাৰো ন এই ৰ আতা আজি আতা কি কথা এই চলিতে ভাল পাবা আছে তোমাক এই তাক দুগু ভাল নাপি দুই চোৰ হয়
মস্তো দকাই আদু তাতো গোটা ফ্যামিলি চোর ইন্ডাস্ট্রি আছে ঘৰত চোৰৰ কি কলাকে চিনে কাম তো আদুৰ কাম হৈ গৈছি তো দুইটা আই লাভ ইউ কয় কথা কালি একদম চৰদল ভিডিঅ' The motherfucking Eagle Double G. চুপ খা আৰু শুৱাম তো খালি মোক আপিটো পঠাই দিব লাগিব হ'ব হৈ যাব আপিটো পুৰা পঠাই দিব লাগিব হা গোটাই হা আৰু এ ভাই জানগে কি নহয় মোক আপিটো পঠাই দিবি দে ভাই মোৰ মস্ত ভাল লাগছি জানা না আৰু হাম ভোক লাগছি এই হোটেল গোটাই ফ্ৰী দি দিম আজি ফ্ৰী দিম খালি মোক আপিটো লাগে হ'ব দেখি দে হোটেল খোৱা দৰ এই ভাই হ্যাপি তো সে দাম কাম সি ভাই Too many thoughts on my mind, I can't sleep at night, so I just keep writing. I don't need no help, I don't need opinions, so don't waste my time then. গোটাই হা আৰু দিম লাগে গোটাই আনিম চিং দিয়া হা তাড়াতাড়ি হা কিন্তু আপিটো পঠাই দিব লাগিব মোক কোন আপি এইটো আপি কোনটো আপি এইটো কোনটো এই তাতে দেখিছিলোঁ কোনটো এই তাতে দেখিছিলোঁ কোন দেখিলো এই চিং দিয়া খাব পাইছোঁ পাহৰি গৈছে আপিৰ কথা এই নহয় গোটাই আনি দিম চিং দিয়া খালি আপিটো লাগে মোক কোনটো এই তহঁতৰ যেন বাহিৰে আছিলে এই তাতে দেখিছিলোঁ সেইটো দিবই লাগিব মোক মই আত্মা আন্দি কৈছিল না সকলো ভাৰতীয় আমাৰ ভাই ভনী বুলি সেই আদি ভাৰতীয় হয়নে নহয় মোৰ ভনী তে তহঁতৰ তাৰমানে অৰিজিনেল ভাই ভনী নহয় নহয় মই চিনি নাপাওঁ হেই উঠ খাব নালাগে আকৌ খাব নালাগে খাব নালাগে এই তোমাক যোৱাকালি ল'ৰাজনে কিবা কথা কৈছে তেওঁলোকে যি কৈছে চব সঁচা আপি দুচোৰ হয় মস্তো দকাই আদু তাতো গোটা ফ্যামিলি ইন্ডাস্ট্রি আছে ঘৰত চোৰৰ মোক নামৰে